নমস্কাৰ বন্ধুসকল, মোৰ চেনেল গুড লাইফলৈ সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। মা ঘৰত বহুত দিন থাকিলোঁ, বহুত মস্তি কৰিলোঁ। এতিয়া আকৌ পুনৰ নিজৰ ঘৰলৈ আহিছোঁ। আকৌ এতিয়া কৰ্দৈ আচাৰ বনাব লৈছোঁ। এইখিনি কৰ্দৈ মই ভালদৰে ধুই এনেদৰে কাটি ল'লোঁ। ইয়াতে নিমখ হালধি সানি আছে মায়ে। নিমখ হালধি সানি দুদিন ৰাখি দিম। এনেকৈ ভালদৰে সানি ল'ম। ভালদৰে জোকাৰি মেলি ভালদৰে হেতাখনে মিলাই লৈছে মায়ে। তাৰপিছতে সানি পেলাই ঢাকি পেলাই দুদিনৰ কাৰণে থৈ দিম। থৈ পেলাই শুকুৱাম। ইয়াতে মই জলকীয়া আৰু নহৰু এড কৰিম। খোৱাচোন পিন্ধি পেলাই। এইখিনি এদিন হৈ গ'ল। এদিনত এনেকুৱা হৈছে। 2 নম্বৰ দিনাখন আৰু কালাৰটো বেছি হৈ গ'ল। এতিয়া এইখিনি ৰ'দত শুকুৱাবলৈ উলিয়াই দিছোঁ চালনী এখনত। পানীৰ পৰা টুকি লৈছোঁ। নিমখ আৰু হালধিখিনি পানী হৈ গ'ল। ডাউনলোড কৰিলেহে হ'ব, নাই নহয় তাত। সেই নাই খেলা, পৰহিহে খেলিছিলোঁ। এইখিনি হৈ গ'ল। এতিয়া মই জলকীয়া অলপমান ভালদৰে ধুই লৈছোঁ। ধুই লৈ ফালি ল'ম। ফালি পেলাই ৰ'দত শুকুৱাই দিম। আৰু লগতে নহৰু অলপমান লৈছোঁ। নহৰুখিনি ভালদৰে কুটি ল'লোঁ। কুটি লৈ এতিয়া এইখিনি ৰ'দত দিম। এইখিনি এদিন হ'ল। অলপ শুকাইছে, ধৰিব পাৰিছে। এইখিনি জলকীয়া নহৰু আৰু এইখিনি ৰ'দত দিলোঁ। এতিয়া 5 ফুৰণ এসাফৰ লৈছোঁ। তাৰপিছতে লৈছোঁ সৰিয়হ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিলোঁ ভালদৰে। গৰম হ'বলৈ দি এইখিনি ইমানটো জোখতে ভাজিব লাগে। ইয়াতকৈ বেছি যদি ভাজে তেতিয়া তিতা হৈ যায়। এইখিনি নহৰু আৰু এইখিনি ভালদৰে ইয়াৰ পৰা পানীখিনি গ'লগৈ। ইয়াতে 5 ফুৰণখিনি ভজা 5 ফুৰণখিনিৰ লগতে জলকীয়াখিনিও খুন্দি ল'ম। মিক্সিত দি দিলোঁ এইখিনি ভজাখিনি। নহৰুখিনি নুখুন্দো, নহৰুখিনি এনেকৈয়ে থাকিব। এইখিনি গুড়ি কৰি ল'লোঁ। তাৰপিছত এইখিনি মোৰ ভিডিঅ'ত দেখাবলৈ থাকি গ'ল। মই ইয়াত নিমখ, ভিনেগাৰ আৰু ৰেড চিলি সানিলোঁ। আৰু অলপমান শুকান থৈ দিছিলোঁ যে জলকীয়া, সেইখিনি ফলাখিনি সেইখিনি ইয়াতে দি দিছোঁ। ৰেড চিলি পৰিমাণ আপোনালোকে যিমানটো দিয়ে আৰু নিজৰ ওপৰত কথা, যিমান জ্বলা খায়। আৰু ভিনেগাৰটো 1 কাপ দিলোঁ। তাৰপৰা নিমখো সোৱাদ অনুযায়ী, যিহেতু নিমখ আগতে দিয়াই আছে সেইকাৰণে কমকৈ দিছোঁ অলপ। নিমখৰ পানীটো ওলাই গ'ল যে। এটা মছলাখিনি মিক্স কৰি দিছোঁ। মছলা মানে এতিয়া খুন্দি অনাখিনি 5 ফুৰণ আৰু শুকান জলকীয়া নহয়, কেঁচা জলকীয়া। ভালদৰে মিক্স কৰি ল'ম। তেলখিনি গৰম হ'বলৈ দি ঠাণ্ডা কৰি থৈছিলোঁ। গৰম তেলখিনি এতিয়া ঠাণ্ডা হ'লত ইয়াতে মিক্স কৰি দিছোঁ। এইখিনি মিক্স কৰাৰ পিছত আকৌ 2 দিন ৰ'দত দিম। 2 দিন নিমখ হালধি পানী তিয়াই থ'লোঁ। তাৰপিছতে 2 দিন শুকাবলৈ চালনীত মেলি দিলোঁ। আৰু 2 দিন এইখিনি এনেদৰেই মছলা সানি পেলাই আকৌ 2 দিন এনেকৈ খোলাকৈ ৰ'দত দিম। তাৰ পাছত বটলত ভৰাম। এইখিনি হৈ গ'ল ৰ'দত দি। ইয়াৰ ৰ'দৰ পৰা আনিছোঁ, দেখিছে কালাৰটো কিমান ধুনীয়া হ'ল। এইখিনি মায়ে বটলত ভৰাই আছে। তো আচাৰ ৰেচিপিটো হৈ গ'ল। তো আজিলৈ আহোঁ।
সকলোৱে এনেদৰে বনাই খাব বুলি আশা ৰাখিলোঁ। এণ্ড মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ভিডিঅ'টো আজি প্ৰথম চাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।